নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিকুদ দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ ইউ। আজি মই আহিছোঁ নাগৰিজুলিৰ ওচৰত। আৰু নাগৰিজুলি আপোনালোকে প্ৰথমতে গুৱাহাটীৰ পৰা আহি ৰঙিয়ালৈকে আহিব লাগিব। ৰঙিয়াৰ পৰা আকৌ নাগৰিজুলি ছাইড মানে উত্তৰ ছাইডে আহিব লাগিব, ভূটান ছাইডে আহিব লাগিব, ভূটান লাইনত। তাৰপিছত আপোনালোকে নাগৰিজুলি চাহ বাগান পাৰ হৈ কিনে আপোনালোকে এই পিকনিক স্পটটো পাব। আৰু এইখিনি ঠাইক দ্বীপ বুলি কয়, কাৰণ ইয়াতে ওচৰতে এখন দলং আছে, প্ৰকাণ্ড দলং, আৰু সেই দলংখনৰ কাষতে এই এৰিয়াটো আছে। আপোনালোকে পিছৰ ফালে দেখিছে এৰিয়াটো। আৰু হোৱা মোৰ বন্ধুসকল আছে তাতে, সিহঁতেও ভিডিঅ' বনাই আছে, লগতে ইয়াতে ফিল্মৰ শ্বুটিং হ'ব আৰু গানৰো শ্বুটিং হ'ব। চ' আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। আৰু তলত এটা নদী আছে, সোঁফালে দেখিছে আপোনালোকে, সেই নদীটোলৈকে আমি যাম আৰু তাত ঠাইখিনি এক্সপ্ল'ৰ কৰিম। এতিয়া আমি এইফালেদি তলৰ ফালে যাম আৰু সোঁফালে নদীটো আছে, আৰু সেই নদীটোত গৈ কিনে আমি প্ৰথমতে ঠাইখিনি চাম। এতিয়া আপোনালোকক মই নদীটো দেখাইছোঁ। চ' ভিউটো উপভোগ কৰিবৰ কাৰণে মোৰ লগত চাওক। আৰু সোঁফালে দেখিছে বন্ধুসকল, সোঁফালে হৈছে ভূটান পাহাৰ, আৰু সেই ভূটান পাহাৰৰ পৰাই নামি আহিছে এই নদীটো। চ' বহুত ঠাণ্ডা ইয়াৰ পানীখিনি। মই এতিয়া তাত গৈ কিনে হাত ভৰি ধুম। চ' আপোনালোকক দেখুৱাই আছোঁ গোটেই ঠাইখিনি। তাৰ আগতে এটা চিনেমেটিক শ্বট চাই লওক। আমি নদীৰ মাজলৈকে যাম। ইয়াত সমান পানী হয় আৰু বহুত ঠাণ্ডা হয় পানীখিনি, তথাপিও এক্সপিৰিয়েঞ্চ এটা কৰিম। চ' মোৰ বন্ধুসকল ওলাইছে, এয়া সমৰ দা আছে আৰু এয়া জিন্তু, আৰু তোমাৰ নামটো? সুৰজ মহন্ত। চ' এতিয়া আমি গোটেইকেইজনে তালৈকে যাম। এতিয়া আমি সোঁখিনিলৈকে গৈ আছোঁ, সোঁফালেদি ঘূৰি আহিম। আমি সেইফালেদি ঘূৰি আহি তালৈকে যাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ, তাত ধাৰটো বেছি আছে আৰু এইখিনিত দ বেছি আছে। চ' এইফালেদি নাযাওঁ, আমি সোঁফালেদি ঘূৰি আহিম। গৈ আছোঁ এইফালেদি, বহুত ধাৰ আছে। এইখিনিত অৱশ্যে কম, সেইখিনিত কিন্তু বেছিকৈ আছে ধাৰ। আৰু আহি আহি আমি পালোঁ ঠাইখিনি। মেইন ধাৰখিনি আছে ইয়াতে, দেখিছে আপোনালোকে সোঁতটো কেনেকুৱা আছে ইয়াতে। আৰু সোঁফালে অলপ দূৰলৈকে গ'লে মানে কি উটুৱাই লৈ যাব। ত' বেছি দূৰলৈকে নাযাওঁ, কাৰণ জীৱনটো কথা আছেতো। আৰু ফ্ৰেণ্ডছ দেখিছেনে ইয়াত কিমান ধাৰ আছে। এইখিনি বহুত দ হয়, আৰু অলপমান দুখোজমান গ'লে মই বহুত দত মানে নামি যাব পাৰিম, কিন্তু ইয়াতে মই নানামো, কাৰণ লাইফটো ৰিক্স হয় ন। সেইফালে যে দূৰত দেখিছে সেয়া হৈছে ভূটান পাহাৰ, আৰু সেইফালে হৈছে ভূটানখন, আৰু তাৰ পৰা এই নদীটো নামি আহিছে। আৰু যেতিয়া আমি বগামাটি যাম, সেই একেটা নদীকে আমি আকৌ পাম। আৰু তাত অৱশ্যে ৰিভাৰ ৰাফটিং আছে আৰু জিপ লাইন আছে। আৰু এয়াই চাৰিওফালৰ পৰিৱেশটো এনেকুৱা। আৰু এই যে দূৰত দেখিছে ডাম্পাৰবিলাক গৈ আছে, গাড়ীবিলাক, সেই ডাম্পাৰত ইয়াতে শিলবিলাক ষ্টক কৰি ৰখা হৈছে। দূৰত দেখিছে শিলৰ থোপবিলাক, আৰু সেই শিলৰ থোপবিলাক নি কিনে আপোনাৰ ৰাস্তা বনোৱা কামত ব্যৱহাৰ হয়, নহ'লে কিবা বেলেগ বেলেগ কামত ব্যৱহাৰ হয়। আৰু এয়া চাৰিওফালে, সোঁফালে আছে দলংখন, আৰু এইফালেও এখন দলং আছে, দুখন দলং আছে, আৰু মাজত এইটো দ্বীপৰ নিচিনা।
এতিয়া আমি সোঁফালে গৈ আছোঁ আৰু তাতো এটা দ্বীপ আছে, সৰু চাই দ্বীপ আছে। তো তাত গৈ আছোঁ। ইয়াৰ পানী কিমান দেখিছে, এয়াত কিমান পানী হয়। তো গৈ আছোঁ। বহুত দ আছে আৰু ধাৰো আছে ইয়াত বহুত। তথাপিও ট্ৰাই কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তাৰ লগতে নিজৰ ছেফটিটো ৰাখিছোঁ। আৰু আহি পালোঁ আমি সৰু চাই এটা দ্বীপ আছে আৰু এই দ্বীপটোত আহি পালোঁ। চাৰিওফালে শিল আৰু সৰু দূৰত সেইবিলাক ডাম্পাৰবিলাক দেখিছে। তাত এইটো নদী আচলতে, কিন্তু ইয়াৰ পৰা শিলবিলাক উঠাই লৈ যায় আৰু সেয়া হয়তো ৰাস্তা বনোৱা কামত ব্যৱহাৰ হয়। আৰু এয়াই আৰু ঠাইখিনি দেখিছে আপোনালোকক, কি সুন্দৰ ঠাই। আৰু এনেকুৱা ঠাইবিলাক এক্সপ্ল'ৰ কৰি মই ভাল পাওঁ, লগতে আপোনালোকক দেখুৱাইও ভাল পাওঁ। চ' বন্ধুসকল, আজিলৈকে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক যিমান পাৰে। চ' আজিলৈকে বাই বাই।